Hello everyone, welcome to Aspirant 8 Assam. এতিয়া ৰাতি 3টা বাজি আছে আৰু বাহিৰত বহুত বৰষুণ দি আছে সো প্ৰবেবলি আপোনালোকে অকমান নইজ পাব ভিডিওটোত বাট সেইখিনি আপোনালোকে অকমান সহ্য কৰিব আৰু যিখিনি কন্টেন্ট আছে তাৰ ওপৰত গুৰুত্ব দিব আৰু মই জনাব বিচাৰিছো যে এইটো আমাৰ জানুৱাৰী মাহৰ শেষ ভিডিও ঠিক আছে জানুৱাৰী মাহৰ মানে কাৰেন্ট এফেয়াৰ্সৰ শেষ ভিডিও ঠিক আছে ইয়াৰ পিছতে আমি ফেব্ৰুৱাৰী মাহত লৈ আহিম ঠিক আছে আৰু এই গোটেইখিনি 2024 ৰ জানুৱাৰীত অহা কাৰেন্ট এফেয়াৰ্স বিলাক আমি ইনক্লুড কৰিবলৈ ট্ৰাই কৰিছো আৰু লগতে মই জনাব বিচাৰিছো যে প্ৰীতম ছাৰে 2023 ৰ যিবিলাক ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে সেইবিলাক অলৰেডি কভাৰ কৰি আছে যদিহে আপোনালোকে সেই ভিডিওজ বিলাক চোৱা নাই সেইটো চাই ল'ব ঠিক আছে সো আহক আমি আজি এই ক্লাছটো ষ্টাৰ্ট কৰো সো প্ৰথম যেটো কাৰেন্ট এফেয়াৰ্সৰ টপিক সেইটো হৈছে আপোনাৰ মিছন বসুন্ধৰা ঠিক আছে এটো এটা অতি ইম্পৰ্টেন্ট স্কিম হয় গভৰ্নমেন্টৰ ঠিক আছে ইনিশিয়েটিভ হয় সো এই স্কিমটো ৰিলেটেড অকমান পঢ়িলো ইট ইজ এ মিশন মোড প্ৰজেক্ট ইনিশিয়েটেড বাই Assam government for land reforms গদিকে ফাৰ্স্ট কথা এইটো কিহৰ লগত ৰিলেটেড ল্যান্ড ৰিফৰ্মছৰ লগত জড়িত ঠিক আছে এইটো ভূমি সংস্কাৰৰ লগত জড়িত আৰু ইয়াৰ প্ৰাইম অবজেক্টিভছ বিলাক অকমান চাইলো চাও এইটো ইমান পপুলাৰ স্কিম সো ইয়াৰ অবজেক্টিভ ৰিলেটেড এটা স্টেটমেন্ট দি দিব পাৰে সো তেনেকুৱা কোৱেশ্চনৰ কাৰণে আমি অকমান ৰেডি হৈ থকাটো দৰকাৰ ঠিক আছে সো সাৰ্ভে অফ নন ক্যাডাষ্ট্ৰিয়েল ভিলেজেস where no survey has been undertaken till date নন ক্যাডাষ্ট্ৰিয়েল মানে হৈছে যত এতিয়ালৈকে আপোনাৰ কোনো সাৰ্ভে হোৱাই নাই কিছুমান ভিলেজত এনেকুৱা মাটি আছে এইবিলাকৰ ৰিলেটেড কোনো গভৰ্নমেন্ট সাৰ্ভে হোৱা নাই গতিকে তেনেকুৱা যিবিলাক ভূমি আছে সেই ভূমিবিলাক যাতে আমি সাৰ্ভেৰ আন্ডাৰত আনিব পাৰো তাৰ কাৰণে এইটো স্কিম অনা আছে সেকেন্ড ৰিজলভিং ল্যান্ড ৰিলেটেড ডিসপিউট যিবিলাক ল্যান্ড ৰিলেটেড ডিসপিউটছ আছে ঠিক আছে সেইবিলাক যাতে আমি ৰিজলভ কৰিব পাৰো সেই বিবাদবিলাক যাতে আমি সমাধান কৰিব পাৰো ঠিক আছে মিশন বসুন্ধৰা was formally launched on 2nd October 2021 এটা চাও APSC রিলেটেড এক্সামত বেছিভাগ স্টেটমেন্ট হুদিব কোনটো গভর্নমেন্ট যদি কিবা মিনিষ্ট্রি ডাইৰেক্টলি ৰিলেটেড হৈ আছে সেই মিনিষ্ট্ৰিটো হুদে বাট এডিআৰই বা তেনেকুৱা থাৰ্ড গ্ৰেড লেভেলৰ এক্সামত আটাইতকৈ ইম্পৰ্টেন্টলি হুদে কেতিয়া হেতু লঞ্চ কৰা হৈছে আৰু হেতু লঞ্চ কৰা হৈছে 2nd October 2021 গতিকে এইটো অতি ইম্পৰ্টেন্ট হয় মনত ৰাখি থব next all such pending matters were resolved within May 10 2022 which marked the first anniversary of present government ঠিক আছে আমাৰ বৰ্তমানৰ যিখন গভৰ্নমেন্ট চলি আছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ সিএমৰ আন্ডাৰত ঠিক আছে গতিকে সেই গভৰ্নমেন্টখনৰ যেটা ফাৰ্স্ট এনিভাৰ্সাৰি হৈছিল 10 মে 2022 তেতিয়া এই গোটেইবিলাক যিবিলাক ডিসপিউট আছিল সেইবিলাক ৰিজলভ কৰা হৈছিল গতিকে এইটো এটা আমাৰ ডাঙৰ ইনিশিয়েটিভ হয় আৰু সাকসেসফুল ইনিশিয়েটিভ হয় ঠিক আছে সো ইয়াৰ লগটো আপোনালোকে দেখিব পাৰে মিশন বসুন্ধৰা মোৰ মাটি মোৰ অধিকাৰ ঠিক আছে টেগলাইনটো মনত ৰাখি থৈ দিব মোৰ মাটি মোৰ অধিকাৰ ওকে সো এই গোটেই কথাখিনি মই অসমীয়াটো দি দিছো যদি আপোনালোকে অসমীয়াত কমফৰ্টেবল দেন ইয়াৰ পৰা পঢ়ি ল'ব পাৰিব ঠিক আছে সো নেক্সট টপিকটো হৈছে আপোনাৰ চানডুবি ফেষ্টিভেল ঠিক আছে ইট ইজ অৰ্গানাইজড এভৰি ইয়াৰ ফৰ 5 days starting from first day of new year along the চানডুবি লেক অফ আসাম ঠিক আছে এটা চানডুবি লেক ক'ত অৱস্থিত এইটো আপোনালোকে মই কমেন্ট সেকশনত জনাব মই ইয়াত জানি শুনি এইটো উল্লেখ নকৰিলো কাৰণ এইটো আপোনালোকে এটা জানিব লগা কথা ঠিক আছে এতিয়া চানডুবি লেকৰ ৰিলেটেড কেতিয়াবা দুই এটা কথা উদে ফেক্চুৱেল কথা আৰু সেইখিনি মই ইয়াত আপোনালোকক দি দিছো কাৰণ আমি কাৰেন্ট এফেয়াৰ্সৰ থ্ৰুৰে জিকেৰ টপিক বিলাকো কভাৰ কৰিব ট্ৰাই কৰিছো ঠিক আছে যিবিলাক মিসেলিনিয়াস টপিক হয় জিকেৰ আন্ডাৰত সেইবিলাক যাতে আমাৰ কাৰেন্ট এফেয়াৰ্সৰ টপিকেৰে কভাৰ হৈ যায় সো ক্ৰিয়েটেড ডিউৰিং এ মেসিভ আৰ্থকুৱেক ইন দা ইয়াৰ 1897 ঠিক আছে 1897 চনত এটা প্ৰচণ্ড ভূমিকম্পৰ জৰিয়তে আপোনাৰ চানডুবি লেকটো সৃষ্টি কৰা হৈছিল ঠিক আছে এন্ড ইট ইজ এ ফ্ৰেছ ওয়াটাৰ লেক মিঠা পানীৰ হ্ৰদ এইটো এটা ফ্ৰেছ ওয়াটাৰ লেক হয় লেক বিলাক কিছুমান লেক আপোনাৰ লুনিয়া পানীৰ হয় কিছুমান মিঠা পানীৰ হয় ঠিক আছে সো এই যেটো চানডুবি লেক সেইটো আপোনাৰ মিঠা পানীৰ হ্ৰদ হয় ঠিক আছে ফ্ৰেছ ওয়াটাৰ লেক ওকে নেক্সট ইম্পৰ্টেন্ট টপিকটো হৈছে আমাৰ নাৰী আদালত a government of India initiative under the mission shakti ঠিক আছে মিশন শক্তি প্ৰগ্ৰামৰ আন্ডাৰত এইটো ইনিশিয়েটিভ লোৱা হৈছে আৰু এইটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ইনিশিয়েটিভ হয় বাট এইটো আমাৰ অসমৰ কাৰণে ইম্পৰ্টেন্ট বিকজ
ইয়াত 50খন ভিলেজ অসম আৰু জম্মু এণ্ড কাশ্মীৰৰ সিলেক্ট কৰা হৈছে য'ত এই প্ৰজেক্টটো এটা পাইলট মোডৰ কাৰণে ষ্টাৰ্ট কৰা হ'ব পাইলট মোডত ষ্টাৰ্ট কৰা হ'ব মানে কি কিছুমান এৰিয়া বাছি লোৱা হয় তাত এই প্ৰজেক্টটো প্ৰথম ইয়াক চলাই লোৱা হয় আৰু প্ৰথম চলাই দেখা যায় যে কেনেকুৱা হয় তেনেকুৱা বস্তুবিলাক চোৱা হয় অবজাৰ্ভ কৰা হয় ঠিক আছে গতিকে সেই অবজাৰ্ভ কৰাৰ কাৰণে অসমৰো 50খন গাঁও এই প্ৰজেক্টৰ আন্ডাৰত সিলেক্ট কৰা হৈছে গতিকে এই যেটো স্কিম আছে এই যেটো প্ৰজেক্ট আছে সেইটো আপোনাৰ অসম ৰিলেটেড কাৰেন্ট এফেয়াৰ্সতো ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে সো নাৰী আদালত ওমেন অনলি কোৰ্টছ নাৰী আদালতৰ মিনিংটো হৈছে যত অনলি মহিলা জড়িত হৈ থাকে এই কোৰ্টবিলাকত মহিলা ৰিলেটেড কথাবিলাক ডিসকাস কৰা হয় আৰু অনলি মহিলাৰে জড়িত ঠিক আছে গাঁও পৰ্যায়ত কেৱল মহিলাৰ আদালত ওকে সেইকাৰণে ইয়াক নাৰী আদালত বুলিও কোৱা হয় ঠিক আছে নেক্সট ইম্পৰ্টেন্ট স্কিমটো হৈছে পালনা ঠিক আছে আন্ডাৰ দিস স্কিম ইউনিয়ন ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট মিনিষ্ট্ৰি প্লেনস টু সেট আপ 17,000 ক্ৰেচেছ উইথিন অংগনৱাড়ী সেন্টাৰ্স এক্ৰছ ইণ্ডিয়া ঠিক আছে এই যেটো ক্ৰেচেছ বুলি কয় এইটো হৈছে একচুয়ালি কি যত মানে সৰু ল'ৰা ছোৱালীবিলাকক ৰাখিব পাৰে তেওঁলোকক বিভিন্ন সুবিধা দিয়া হয় লাইক খেলা ধূলাৰ সুবিধা বা আপোনাৰ একেবাৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে জুলনাৰ সুবিধা গতিকে এনেকুৱা যিবিলাক সুবিধা দিয়া হয় তেনেকুৱা এৰিয়াটো কোৱা হয় ক্ৰেচেছ ঠিক আছে গতিকে ওভাৰঅল 17,000 ক্ৰেচেছ ফৰ্ম কৰাৰ ডিসিশন লৈছে আন্ডাৰ দা স্কিম পালনা ঠিক আছে পালনা স্কিমৰ আন্ডাৰত ঠিক আছে সো মনত ৰাখি থৈ দিব এই কথাটো আৰু অবভিয়াসলি এই স্কিমটো কোনে চলাব মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট যেহেতু আপোনাৰ চাইল্ডৰ লগত ৰিলেটেড গতিকে এইটো চলাইছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট গতিকে এইটো মনত ৰাখি থৈ দিব সো গোটেইখিনি অসমীয়াত দিয়া আছে গতিকে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব নেক্সট অতিকৈ ইম্পৰ্টেন্ট স্কিম এটা যেটো আমাৰ অসমত বৰ্তমান টাইমত বহুখিনি প্ৰচলিত সেইটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু এই স্কিমটো লাখপতি বাইদেউ বুলিও কোৱা হয় আপোনালোকে হয়তো শুনিছে এই ওয়াৰ্ডটো লাখপতি বাইদেউ ঠিক আছে আৰু এই স্কিমটো এইবাৰ জানুৱাৰীৰ 11 তাৰিখে লঞ্চ কৰা হৈছিল 11th জানুৱাৰী আৰু এইটো একচুয়ালি ইমপ্লিমেন্ট কোনে কৰিব কাৰ্যকৰী কোনে কৰিব ASLRM আৰু PNRD ডিপাৰ্টমেন্টে আসাম ষ্টেট লাইভলিহুড ৰুৰেল মিছন আৰু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট এই দুটা অৰ্গেনাইজেচনে এই স্কিমটো কাৰ্যকৰী কৰিব ঠিক আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইজ এ ওমেন এম্পাৱাৰমেন্ট এন্টাৰপ্ৰিনাৰশিপ স্কিম ঠিক আছে ওমেন্স বিলাকক যাতে আমি এন্টাৰপ্ৰিনাৰ বনাব পাৰো এন্টাৰপ্ৰিনাৰ মানে কি যিসকলে বিজনেস কৰিব শিকে বিজনেসৰ বহুত এই কৌশল বিলাক শিকে গতিকে আৰু তাৰ পিছত তেওঁলোকে নিজেই এটা স্বাৱলম্বী হিচাপে নিজৰ বিজনেসটো চলাই লৈ যাব পাৰে এইবিলাকৰ কাৰণে ওমেন বিলাকক যাতে আমি এনেকুৱা লেভেলৰ শক্তিশালী কৰি তুলিব পাৰো তাৰ কাৰণে এই স্কিমটো লৈ অহা হৈছে ঠিক আছে The scheme aims to help women who are part of self-help groups. ঠিক আছে যিবিলাক ওমেনতে সেলফ হেল্প গ্ৰুপৰ পাৰ্ট হয় ঠিক আছে ইয়াক আমি সেলফ হেল্প গ্ৰুপ মানে SHG বুলি কওঁ ঠিক আছে কিছুমান ওমেন লগ হৈ গাঁও এৰিয়াত কি কৰে এটা গ্ৰুপ খুলি লয় ঠিক আছে আৰু তেওঁলোকে তাত নিজে পইচা তোলে আৰু সেই পইচাবিলাক বেলেগক ধাৰলৈ দিয়ে বা সেই পইচাৰে কোনোবা এটা সৰু বিজনেস আৰম্ভ কৰে লাইক আপোনালোকে পাপৰ বনোৱা বিজনেস এটা আৰম্ভ কৰিলে ঠিক আছে গতিকে তেনেকুৱা অৰ্গেনাইজেচন খুলি দিয়ে সেলফ হেল্প গ্ৰুপৰ থ্ৰুৰ আন্ডাৰত ঠিক আছে আৰু ইয়াৰ উদ্দেশ্য হৈছে যে with a target being an annual income of rupees 1 lakh for each member যাতে প্ৰত্যেকজনী মেম্বাৰে আপোনাৰ এনুৱেল ইনকাম মানে বছৰি আয় 1 লাখলৈ ইনক্ৰিজ কৰিব পাৰে 1 লাখলৈ বঢ়াব পাৰে তাৰ উদ্দেশ্যে এই স্কিমটো লোৱা হৈছে আৰু ইয়াত মত ৰাখিব যে around 40 লাখ ৰুৰেল মহিলা ইয়াত এন্টাৰপ্ৰিনাৰ বনোৱাৰ উদ্দেশ্যৰে এই স্কিমটো লোৱা হৈছে ঠিক আছে Population control norms associated with the scheme. এটা চাওক এই পইণ্টটো মই ইম্পৰ্টেন্ট হ'ব বুলি ভাবো ঠিক আছে একচুয়ালি এই স্কিমটোৰ থ্ৰুৰে আমাৰ অসম গভৰ্ণমেণ্টে পপুলেশ্যন কন্ট্ৰোল কৰিবলৈ ট্ৰাই কৰিছে কেনেকৈ যে এই স্কিমটো অকল সেই অকল মহিলাই পাব যিসকলে পপুলেশ্যন কন্ট্ৰোলৰ প্ৰতি গুৰুত্ব দিয়ে ইয়াত আপোনালোকে কন্ডিশন দুটা পঢ়িলে এই কথাখিনি নিজে নিজে গম পাব while women from general and OBC categories cannot have more than 3 children if they wish to avail the scheme ঠিক আছে যদি যিগৰাকী মহিলা OBC বা জেনাৰেল ক্যাটেগৰীৰ হয় তেখেতে তিনিটাতকৈ বেছি চাইল্ড ৰাখিব মানে চাইল্ড জন্ম দিব নোৱাৰে ঠিক আছে যদিহে তেওঁলোকে এই স্কিমটো ল'ব বিচাৰে
দ্য লিমিট ইজ 4 চিলড্ৰেন ফৰ ওমেন ফ্ৰম শিডিউল ট্ৰাইব এণ্ড শিডিউল কাষ্ট। ঠিক আছে, জেনেৰেল আৰু OBC হ'লে 3টাতকৈ বেছি বাচ্চা থাকিব নোৱাৰে, আৰু SC আৰু ST হ'লে 4টাতকৈ বেছি বাচ্চা থাকিব নোৱাৰে। ডেট মিনছ কি, এটা ৰেষ্ট্ৰিকশ্যন লগাব বিচাৰিছে চাইল্ড মানে জন্মৰ ওপৰত। ঠিক আছে, জন্ম দিয়াৰ ওপৰত এটা ৰেষ্ট্ৰিকশ্যন লগাব বিচাৰিছে, আৰু সেইটো ৰেষ্ট্ৰিকশ্যন জেনেৰেল আৰু OBCৰ কাৰণে 3টা ল'ৰা বাচ্চা, আৰু SC আৰু STৰ কাৰণে 4টা। ঠিক আছে, এই বস্তুখিনিও মনত ৰাখি থৈ দিব। এইটো কিহৰ লগত ৰিলেটেড, লাখপতি বাইদেউ স্কিমৰ লগত। অ'কে, ইয়াত স্পেচিফিকেলি এই ডেটটো কোনটো ডিপাৰ্টমেণ্টে এইটো ইমপ্লিমেণ্ট কৰিব, ASLRM আৰু PNRD। লগতে উদ্দেশ্যটো কি আপোনালোকৰ এনে ৰাফলি মনত থাকিয়ে যাব, আৰু লগতে এই পপুলেশ্যন ৰিলেটেড, পপুলেশ্যন কণ্ট্ৰল ৰিলেটেড যিখিনি প্ৰৱধান ৰাখিছে সেইখিনি আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব। ঠিক আছে, চ' নেক্সট শ্লাইডখনলৈ আগবাঢ়িছোঁ। নেক্সট টপিকটো হৈছে আপোনাৰ পকী। ঠিক আছে, পকীটো একচুৱেলি এটা ঘৰ হয়, আৰু এইটো একচুৱেলি এজন মহান, অসমৰ এজন মহান সুপুত্ৰৰ ঘৰ হয়, আৰু ঘৰ হয় তেখেত আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, পকীটো একচুৱেলি জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষৰ ঘৰ হয়। ঠিক আছে, দি হাউচ ৱাজ ফাৰ্ষ্ট কনক্ৰিট হাউচ ইন তেজপুৰ, মানে কনক্ৰিট হাউচ মানে পাক্কা ঘৰ। ঠিক আছে, আপোনালোকে কয় নে গাঁৱত যে কয় পাক্কা ঘৰ আৰু কেঁচা ঘৰ। ঠিক আছে, গতিকে এইটো তেজপুৰৰ একচুৱেলি প্ৰথম পাক্কা ঘৰ আছিল, আৰু সেইকাৰণে ইয়াৰ নাম হৈছে পকী। ঠিক আছে, ইয়াত গান্ধীজীয়ে 2বাৰ আহিছে। গান্ধীজীয়ে আপোনালোকে জানে চাগে যে গান্ধীজীয়ে অসমলৈ সৰ্বমুঠ 4বাৰ আহিছে, আৰু সেই 4বাৰৰ ভিজিটত 2বাৰ এই পকীটোত আছে। ঠিক আছে, পকী ঘৰত গান্ধীজীয়ে আছিল। ঠিক আছে, আৰু সেইটো 1921 চনত আছিল আৰু 1934 চনত আছিল। ঠিক আছে, এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে গান্ধীজীয়ে যে 4বাৰ আহিছিল, এই 2টা চনৰ বাহিৰেও বাকী কোন 2টা বছৰত গান্ধীজীয়ে অসমত ভিজিট কৰিছিল। চাওক, গান্ধীজীৰ প্ৰত্যেকটো ভিজিটৰ ইয়াৰ আপোনালোকে জনাটো অতিকৈ ইম্পৰ্টেণ্ট। ঠিক আছে, গতিকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰটো জনাব। অ'কে, নেক্সট, ইন 1978 a cultural center called Jyoti Bharati was set up at the premises of Poki. ঠিক আছে, পকীটোকে ফাইনেলি 1978 চনত জ্যোতি ভাৰতী বুলি স্বীকৃতি দিয়া হয়। ঠিক আছে, যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষৰ ঘৰ আছিল পকী, সেই ঘৰটোকে পিছত আমি জ্যোতি ভাৰতী বুলি কোৱা ষ্টাৰ্ট কৰিলোঁ 1978 চনৰ পৰা। পকী ইজ নাও ন'ন এজ জ্যোতি ভাৰতী মিউজিয়াম, বৰ্তমান এইটোক জ্যোতি ভাৰতী সংগ্ৰহালয় বুলিও কোৱা হয়। ঠিক আছে, চ' প্ৰত্যেকটো পইণ্টে এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, চ' আপোনালোকে মনত ৰাখি থৈ দিব। যিহেতু আপোনাৰ শিল্পী দিৱস আহিছিল 17 জানুৱাৰীত, চ' এই ঘৰটোৰ ৰিলেটেড কথাখিনিও আমি জনাটো অতিকৈ ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, নেক্সট এটা আমি ফেষ্টিভেলৰ কথা পঢ়িবলৈ লৈছোঁ, সেইটো হৈছে তাৰালাংচ ফেষ্টিভেল। ঠিক আছে, তাৰালাংচ ফেষ্টিভেল। ঠিক আছে, কাৰ্বি ইউথ ফেষ্টিভেল এট তাৰালাংচ ইজ কাৰেণ্টলি অনগয়িং অন দ্য মান্থ অফ জানুৱাৰী। ঠিক আছে, একচুৱেলি এই তাৰালাংচ ফেষ্টিভেলটো তাৰ যিটো প্লেচত হয় সেই প্লেচৰ নামেৰে হৈছে। ঠিক আছে, তাৰালাংচ মানে হৈছে এটা ঠাই এডোখৰৰ নাম। ঠিক আছে, আৰু সেই ঠাইডোখৰত কাৰ্বি ইউথ ফেষ্টিভেলটো একচুৱেলি উদযাপন কৰা হয়, আৰু সেইটোকে আমি তাৰালাংচ ফেষ্টিভেল বুলিও কওঁ। গতিকে ডাইৰেক্টলি গম পালোঁ যে এই ফেষ্টিভেলটো কিহৰ লগত ৰিলেটেড, কাৰ্বিসকলৰ লগত ৰিলেটেড। ঠিক আছে, চ' ইট ইজ মেজৰ কাৰ্বি এথনিক ফেষ্টিভেল। অ'কে, তাৰালাংচ পুটছ পাৰ্টিকুলাৰ এমফাচিছ অন ৰিভাইভিং এণ্ড প্ৰমোটিং কাৰ্বিজ ট্ৰেডিশ্যনেল গেমছ এছাইড ফ্ৰম চেলিব্ৰেটিং কমিউনিটিজ কালচাৰেল হেৰিটেজ। ঠিক আছে, গতিকে ইয়াত কি কৰে, কাৰ্বিসকলৰ যিবিলাক ট্ৰেডিশ্যনেল গেমছ আছে, ঠিক আছে, তেওঁলোকৰ পৰম্পৰাগত যিবিলাক খেল আছে সেইবিলাকো এই উৎসৱটোত খেলা হয়। ঠিক আছে, গতিকে ইয়াত দেখিব পাৰে কিমান ধুনীয়াকৈ সজোৱা হৈছে, আৰু এনেকৈ এই উৎসৱটো পালন কৰা হয়। ঠিক আছে, অ'কে, নেক্সট এটা অতি ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে এছাম টি কমপ্লিটছ 200 ইয়াৰ্ছ। এইটো আপোনালোক সকলোৱে জানে চাগে যে অসম টিয়ে তাৰ 200 বছৰ কমপ্লিট কৰিছে। ঠিক আছে, গতিকে টি ৰিলেটেড কিছুমান নলেজ থকাটো আমাৰ কাৰণে বহু বেছি ইম্পৰ্টেণ্ট হৈ যায় বৰ্তমান এক্সামৰ কাৰণে। ঠিক আছে, গতিকে সেইটো আপোনাৰ APSC হওক বা আন এছাম গভৰ্ণমেণ্ট এক্সামেই হওক, ADRE হওক, DHS হওক, প্ৰত্যেকটো এক্সামতে টি ৰিলেটেড কুৱেশ্যন এইবাৰ আহিব, আৰু মইতো ভাবোঁ যে এই প্ৰথম টপিকটোৱে আহিব। ঠিক আছে, আৰু সেইটো হৈছে চাইণ্টিফিক নেম অফ টি। ঠিক আছে, কেমেলিয়া চিনেনচিছ। ঠিক আছে, কেমেলিয়া চিনেনচিছ।
গতিকে মনত ৰাখি থৈ দিব, এইটো কিন্তু অহা চান্স বহুত আছে। তীৰ চাইণ্টিফিক নামটো কি? কেমেলিয়া চিনেনচিছ। আৰু ইয়াৰ ভেৰাইটি যিটো সেইটো কওঁ আমি এছামিকা, অসমত থকা ভেৰাইটিক কওঁ এছামিকা, ঠিক আছে। আৰু বাকী ফেকচুৱেল ইনফৰমেশ্যনখিনি মই দিবলৈ ট্ৰাই কৰিছোঁ। 1823 ৰবাৰ্ট উইলিয়াম ব্ৰুচ, এ স্কটিছ ট্ৰেডাৰ এণ্ড এক্সপ্ল'ৰাৰ, কেম টু ন' এবাউট দ্য টি ইন আছাম ফ্ৰম মণিৰাম দেৱান, ঠিক আছে। এই যিজন ব্যক্তি আছে ৰবাৰ্ট উইলিয়াম ব্ৰুচ, তেখেতে একচুৱেলি 1823 চনত মণিৰাম দেৱানৰ পৰা প্ৰথমবাৰৰ কাৰণে জানিব পাৰিছিল অসম টিৰ কথা, ঠিক আছে। তাৰপিছত মণিৰাম দেৱানে এখেতক এজন ব্যক্তিৰ লগত লগ কৰাইছিল, সেইজন আছিল বেচাগাম, ঠিক আছে। এই বেচাগাম এজন একচুৱেলি চিংফো চিফ আছিল, ঠিক আছে। আৰু এই বেচাগামৰ পৰা ফাইনেলি ৰবাৰ্ট ব্ৰুচে অসম টিৰ বিষয়ে সবিশেষ গোটেইখিনি পালে, ঠিক আছে। গোটেই নলেজখিনি লৈ উঠি তেখেতে তাৰপিছত টিৰ আৱিষ্কাৰ কৰিলে অসমত 1823 চনত, ঠিক আছে। চ' এছাম টি কোম্পানী ৱাজ ফৰ্মড ইন 1893। এইটোও বহুতবাৰ আগতে অহা দেখা গৈছে, APSC প্ৰিলিমছতো আহিছে আৰু আন এছাম গভৰ্ণমেণ্ট এক্সামতো আহিছে যে অসম টি কোম্পানী কেতিয়া বনোৱা হৈছিল, সেইটো আছিল 1839 চনত। টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইন 1911, ঠিক আছে। তাৰপিছত সোধে যে টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কিমান চনত বনোৱা হৈছে, সেইটো বনোৱা হৈছে 1911 চনত। গতিকে প্ৰত্যেকটো পইণ্টে এটা পটেঞ্চিয়েল কুৱেশ্যন হয় এইটো টপিকৰ, ঠিক আছে। নেক্সট পইণ্টটো হৈছে দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ 1970 হেজ বিন লাৰ্জেষ্ট ভলিউম অফ CTC টি অকশ্যন ইন দ্য ৱৰ্ল্ড, ঠিক আছে। এই যিটো গুৱাহাটীৰ টি অকশ্যন চেণ্টাৰ আছে সেইটো কেতিয়া বনোৱা হৈছিল সেইটোও সোধে, আৰু সেইটো বনোৱা হৈছিল আপোনাৰ 1970 চনত। এইটোও ভালকৈ মনত ৰাখিব। আৰু এইটো আপোনাৰ লাৰ্জেষ্ট টি চেণ্টাৰ হয় যিয়ে CTC ফ'ল' কৰে। CTC মানে ক্ৰাছ, টেয়াৰ এণ্ড কাৰ্ল, ঠিক আছে। গতিকে আমাৰ CTC ফৰ্মত টিবিলাক বনোৱা হয়। এইটো আপোনালোকে জাষ্ট ফুল ফৰ্মটো মনত ৰাখিলে হ'ল, ঠিক আছে। নেক্সট, নেশ্যনেল চাই টি ডে ইজ চেলিব্ৰেটেড ইন 21 ছেপ্টেম্বৰ। এইটোও সুধি দিব পাৰে, যিহেতু টি বহুত নিউজত আছে, চাহ বহুত নিউজত আছে, চ' আপোনাক সুধি দিব পাৰে যে নেশ্যনেল টি ডে কেতিয়া পালন কৰা হয়, সেইটো 21 ছেপ্টেম্বৰ। মণিৰাম দেৱান ফাৰ্ষ্ট ইণ্ডিয়ান টি এণ্টাৰপ্ৰিনিয়াৰ এণ্ড কমাৰ্চিয়েল টি প্লেণ্টাৰ, ঠিক আছে। এতিয়া ইণ্ডিয়ান হিচাপে প্ৰথম কোনজন টি এণ্টাৰপ্ৰিনিয়ৰ আৰু কমাৰ্চিয়েল টি প্লেণ্টাৰ আছিল, সেইজন আছিল মণিৰাম দেৱান, অ'কে। ফাৰ্ষ্ট নেটিভ ইণ্ডিয়ান, মণিৰাম দেৱানৰ কথাই কৈছে, ফাৰ্ষ্ট নেটিভ ইণ্ডিয়ান টু এষ্টাব্লিছ টু অ'ন টি এষ্টেট নেমলি চিন্নামাৰা ইন যোৰহাট এণ্ড দ্য আদাৰ চেংলুং নিয়াৰ সোণাৰী অফ শিৱসাগৰ অলছ' ন'ন এজ কলিতা ৰাজা। চাওক, এতিয়া এই চিন্নামাৰাটো ক'ৰবাত মই চেনিমৰা বুলিও পাইছোঁ, ঠিক আছে। গতিকে অকণমান ইফাল হ'ব পাৰে নামটোত, বাট আইডিয়া কৰি ৰাখিব যে চিন্নামাৰা চেনিমৰা এনেকুৱা টাইপৰ এখন টি গাৰ্ডেন যোৰহাটত বনাইছিল মণিৰাম দেৱানে। আৰু লগতে আপোনাৰ চেংলুংটোকো মই ক'ৰবাত চেলুং বুলিও পাইছোঁ, ঠিক আছে। চ' চেলুং বা চেংলুং এনেকুৱা নামৰ এখন টি গাৰ্ডেন বনাইছিল আপোনাৰ শিৱসাগৰত। গতিকে সুধা দেখা যায় যে মণিৰাম দেৱানে কোন দুখন টি গাৰ্ডেন বনাইছিল, ঠিক আছে, ফাৰ্ষ্ট। গতিকে সেই দুখন হৈছে চিন্নামাৰা আৰু চেংলুং, অ'কে। আৰু এই যিখন চেংলুং আছে তাক কলিতা ৰাজা বুলিও কোৱা হয়, ঠিক আছে, অ'কে। চ' নেক্সট স্লাইডখনলৈ আহিছোঁ। চ' ইয়াত মই গোটেইখিনি অসমীয়াত দি দিছোঁ এইখিনি ডিটেইলছ, আৰু এইখিনি ডিটেইলছ আপোনালোকে কেতিয়াও মিছ নকৰিব দিয়ক, কাৰণ টি ৰিলেটেড এটা কুৱেশ্যন এইবাৰ ADREত পাব। মই আজি আপোনালোকক কথা দিলোঁ টি ৰিলেটেড এটা কুৱেশ্যন ADREত পোৱাটো ফিক্স, অ'কে। চ' এই শ্লাইডখনত যিখিনি ডাটা আছে সেইখিনি আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব, ঠিক আছে। চ' নেক্সট এটা আকৌ ফেষ্টিভেললৈকে আমি আগবাঢ়িছোঁ, সেইটো হৈছে চিডনী ফেষ্টিভেল। দ্য ফেষ্টিভেল of Sidoni is celebrated by one of the major tribes of Arunachal Pradesh known as Tagin. Tagin নামৰ ট্ৰাইব এটাই অৰুণাচল প্ৰদেশত অৱস্থিত এই চিডনী ফেষ্টিভেলটো পালন কৰে, ঠিক আছে। চেলিব্ৰেটেড ইন দ্য মান্থ অফ জানুৱাৰী এভৰি ইয়াৰ, দিছ ফেষ্টিভেল মাৰ্কছ দ্য বিগিনিং অফ এ নিউ ইয়াৰ। যিকেইটা ফেষ্টিভেল জানুৱাৰীত ষ্টাৰ্ট হয় গোটেইকেইটাৰে মেইন উদ্দেশ্য হয় আপোনাৰ ইয়াৰটোৰ বিগিনিংটো চেলিব্ৰেট কৰায়, ঠিক আছে। গতিকে এই চিডনী ফেষ্টিভেলটো আমাৰ নতুন বছৰটো চেলিব্ৰেট কৰাৰ কাৰণে উদযাপন কৰা হয়। বাট আপোনালোকে মনত ৰাখিব লাগিব যে এইটো কোনখন ষ্টেটৰ লগত ৰিলেটেড, অৰুণাচল প্ৰদেশ। আৰু প্ৰপাৰলি যদি ট্ৰাইব হিচাপে আমি জানিব লাগে তেতিয়াহ'লে টাগিন, এই দুটা ৱৰ্ড জাষ্ট মনত ৰাখিলে হ'ল, অ'কে। চ' মনত ৰাখি থৈ দিব। নেক্সট
ইম্পৰ্টেণ্ট টপিকটো হৈছে ইণ্ডিয়ান আৰ্মি ডে। ইণ্ডিয়ান আৰ্মি ডে আমি একচুৱেলি 15 জানুৱাৰীত উদযাপন কৰোঁ, ঠিক আছে। 15 জানুৱাৰীত ইণ্ডিয়ান আৰ্মি ডে পালন কৰা হয়। চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ইণ্ডিয়ান আৰ্মি ডে আমি কেতিয়া পালন কৰোঁ। চ' মনত ৰাখি থৈ দিব। ছেকেণ্ডলি আমি জানিব লাগে যে আমি এই দিৱসটো কিয় পালন কৰোঁ, ঠিক আছে। ইয়াৰ লগত ৰিলেটেড ব্যক্তিজন হৈছে KM কাৰিয়াপ্পা, ঠিক আছে। এতিয়া KM কাৰিয়াপ্পা কোন আছিল? ফাৰ্ষ্ট ইণ্ডিয়ান কমাণ্ডাৰ ইন চিফ অফ ইণ্ডিয়ান আৰ্মি, ঠিক আছে। তেখেত প্ৰথম ইণ্ডিয়ান কমাণ্ডাৰ ইন চিফ আছিল, অ'কে। আৰু তেখেতৰ এপইণ্টমেণ্ট দিয়া হৈছিল এই দিনটোতে, ঠিক আছে। 15 জানুৱাৰী 1949ত তেখেতক এপইণ্টমেণ্ট দিয়া হৈছিল এজ এ ফাৰ্ষ্ট কমাণ্ডাৰ ইন চিফ অফ ইণ্ডিয়ান আৰ্মি, ঠিক আছে। গতিকে এই দিনটোতে আমি কি হিচাপে পালন কৰোঁ? ইণ্ডিয়ান আৰ্মি ডে। চ' দুয়োটা ডিটেইলছে মনত ৰাখিব। প্ৰথমতে মনত ৰাখিব দিনটো কি, আৰু ছেকেণ্ড কিয় পালন কৰা হয় এই দিনটোতে ইণ্ডিয়ান আৰ্মি ডে। গতিকে সেই বস্তুখিনি আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব। নেক্সট আমি আন এটি ফেষ্টিভেলৰ কথা পঢ়িবলৈ লৈছোঁ, সেইটো হৈছে পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল। এতিয়া আপোনালোকেতো আগতে হৰ্ণবিল ফেষ্টিভেল শুনিছে চাগে বহুবাৰ, ঠিক আছে। কিন্তু আমি যিটো সচৰাচৰ হৰ্ণবিল ফেষ্টিভেল শুনি থাকোঁ তাৰ পৰা ই অকণমান ডিফাৰেণ্ট, ঠিক আছে। আৰু সেইটো হৈছে পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল, অ'কে। দ্য ফেষ্টিভেল হেজ বিগান ইন অৰুণাচল প্ৰদেশ এমফাচাইজিং কনজাৰ্ভেশ্যন অফ হৰ্ণবিলছ, ঠিক আছে। হৰ্ণবিলছবিলাকে যিবিলাকে বিলুপ্তিৰ দিশত গৈ আছে, ঠিক আছে, এনডেঞ্জাৰ্ড স্পেচিছ হয়। গতিকে সেই স্পেচিছটোক যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে অৰুণাচল প্ৰদেশত পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয়। দ্য ফেষ্টিভেল ডিক্লেয়াৰ্ড এ ষ্টেট ফেষ্টিভেল ইন 2019, ঠিক আছে। 2019 চনত এইটোক ষ্টেট ফেষ্টিভেল হিচাপে ঘোষণা কৰা হৈছে, পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেলটো, ঠিক আছে। আৰু এইটো ক'ত উদযাপন কৰা হয়? নিয়াৰ পাক্কে টাইগাৰ ৰিজাৰ্ভ, ঠিক আছে। এই যিটো পাক্কে নাম আহিছে সেইটো পাক্কে টাইগাৰ ৰিজাৰ্ভৰ পৰাই আহিছে। আৰু আমি সকলোৱে চাগে জানো যে এটলিষ্ট আপোনালোকে জনাটো দৰকাৰ যে পাক্কে টাইগাৰ ৰিজাৰ্ভখন ক'ত আছে। অতিকৈ পপুলাৰ কুৱেশ্যন হয় এইটো এটা, আৰু সেইখন আছে অৰুণাচল প্ৰদেশত। গতিকে এই ফেষ্টিভেলটো ক'ত পালন কৰা হয়? অৰুণাচল প্ৰদেশত। এতিয়া মই ইয়াত নোট কৰি আপোনালোকক স্পেচিফিকেলি ক'ব বিচাৰিছোঁ যে যিটো আমি জেনেৰেলি হৰ্ণবিল ফেষ্টিভেল শুনি থাকোঁ সেইটো আমাৰ উদযাপন কৰা হয় নাগালেণ্ডত, ঠিক আছে। ষ্টেট হিচাপে, ৰাজ্য হিচাপে নাগালেণ্ডত উদযাপন কৰা হয়। বাট মই এবাৰ APSCত দেখিছোঁ আপোনাৰ ৰাজ্যখন সোধা নাছিল, তাত সুধিছিল নাগালেণ্ডৰ ক'ত স্পেচিফিকেলি পালন কৰা হয়, আৰু সেইটোৰ এনচাৰ হৈছে আপোনাৰ কিছামা ভিলেজ, ঠিক আছে। গতিকে এতিয়া যিহেতু ষ্টেণ্ডাৰ্ড হাই কৰি আছে এক্সামত, আজিকালি আপোনালোকে এক্সপেক্ট নকৰিব যে নাগালেণ্ড কোনখন ৰাজ্যত পালন কৰা হয় সেইটো সুধিব না, সেইটো নুসুধে। আপোনালোকক ডাইৰেক্টলি স্পেচিফিক এৰিয়াটোৰ কথা সুধিব, আৰু তেতিয়া আপোনালোকে জানিব লাগিব কিছামা ভিলেজ, অ'কে। হৰ্ণবিল ইজ দ্য ষ্টেট বাৰ্ড অফ অৰুণাচল প্ৰদেশ এণ্ড নাগালেণ্ড। এইটো মনত ৰাখিব, এইটো এটা কনফিউজ কৰিবলৈ কি দিব আপোনাক, অৰুণাচল প্ৰদেশ দিব, নাগালেণ্ড দিব, এছাম দিব ধৰি লওক, আৰু কিবা এখন ষ্টেট দি দিলে। তেতিয়াহ'লে আপোনালোকে যিহেতু হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত পালন কৰে, গতিকে এনচাৰটো নাগালেণ্ড দিয়া চান্স বহুত থাকিব, ঠিক আছে। কিন্তু নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৰ্ণবিল নহয়, ঠিক আছে। ষ্টেট বাৰ্ড অফ হৰ্ণবিলটো ষ্টেট বাৰ্ড হয় আপোনাৰ অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশ এণ্ড কেৰেলাৰ, ঠিক আছে। ইয়াত মোৰ অপশ্যনটোত নাগালেণ্ড আহিছে, চৰি। এইটো আপোনালোকে শুদ্ধ কৰি ল'ব, নোটছ কৰি আছে যদি শুদ্ধ কৰি ল'ব। এইটো কেৰেলা হয় এনচাৰটো, ঠিক আছে। নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৰ্ণবিল নহয়, কেৰেলা আৰু অৰুণাচল প্ৰদেশৰে ষ্টেট বাৰ্ড হৰ্ণবিল, অ'কে। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ কথাটো যে এইটো নাগালেণ্ড নহয়, এইটো কেৰেলা, ঠিক আছে। এইটো মই জাষ্ট টাইপিং মিষ্টেক হৈছে, চ' এইটো কেৰেলা হ'ব, অ'কে। নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৰ্ণবিল নহয়, ক্লিয়াৰ, অ'কে। নেক্সট শ্লাইডখনলৈ আমি আহিছোঁ। চ' নেক্সট পইণ্ট, ইম্পৰ্টেণ্ট টপিকটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ডাৰ্ক স্কাই পাৰ্ক, ঠিক আছে। ভাৰতৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক, ঠিক আছে। চ' এইখন ক'ত ফৰ্ম কৰা হৈছে? এইটো হৈছে আপোনালোকৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভ অফ মহাৰাষ্ট্ৰ, ঠিক আছে, ঠিক আছে। মহাৰাষ্ট্ৰৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভত ডাৰ্ক স্কাই পাৰ্কখন ফৰ্ম কৰা হৈছিল, আৰু এইখন ভাৰতৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক হয়, ঠিক আছে। ইয়াত আপোনালোকে যিটো পিকচাৰ দেখাইছোঁ এইটো হৈছে আপোনাৰ ডাৰ্ক স্কাই পাৰ্ক অফ পেঞ্চ টাইগাৰ ৰিজাৰ্ভ, ঠিক আছে। ইয়াত জেনেৰেলি কি হয়, আপোনালোকৰ টাইগাৰ ৰিজাৰ্ভতটো আমাৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণে ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য আহেই, লগতে আপোনাৰ ৰাতি ইয়াত আকাশত বহুত ধুনীয়া এটা চিনাৰী পোৱা যায়, ঠিক আছে। গতিকে ইয়াক ডাৰ্ক স্কাই পাৰ্ক বুলি কোৱা হয়, ঠিক আছে।
সো ইয়াত এটা আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব, লাডাখ উইল বি দ্য ফাৰ্ষ্ট ডাৰ্ক স্কাই ৰিজাৰ্ভ ফ্ৰম ইণ্ডিয়া। এতিয়া চাওক কনফিউজ হ'ব, যদিহে পাৰ্ক সোধে তেতিয়া এনচাৰ হ'ব আপোনাৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ইন মহাৰাষ্ট্ৰ। যদিহে আপোনালোকক সোধে যে ডাৰ্ক স্কাই ৰিজাৰ্ভ কি ইণ্ডিয়াৰ প্ৰথম, সেইটো হ'ব লাডাখ। জাষ্ট মনত ৰাখি থৈ দিব, ঠিক আছে। লাডাখৰ চিনাৰিঅ'টো এইটো, ঠিক আছে। ইয়াতো আপোনালোকে দেখিছে আকাশখন কিমান ধুনীয়া দেখা হৈছে, গতিকে ইয়াক কোৱা যায় ডাৰ্ক স্কাই ৰিজাৰ্ভ। আৰু এইখন প্ৰথম ভাৰতৰ কোনখন, লাডাখত পোৱা যায়, আৰু যিখন পাৰ্ক পোৱা যায় সেইখন মহাৰাষ্ট্ৰৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভত। দুটা পইণ্টে ইম্পৰ্টেণ্ট, মনত ৰাখি থৈ দিব, নিউজত বহুখিনি আছে। নেক্সট আমি এটা অৰ্গেনাইজেশ্যনৰ বিষয়ে পঢ়িব লৈছোঁ, সেইটো হৈছে আৰামবাই টেনগোল, ঠিক আছে। আৰামবাই টেনগোল, Arambai Tengol started in 2020 as a cultural outfit but soon transformed into a radical organization, ঠিক আছে। আৰামবাই টেনগল 2020 চনত সাংস্কৃতিক অৰ্গেনাইজেশ্যন হিচাপে আৰম্ভ হৈছিল, কিন্তু সোনকালে ই মৌলবাদী সংগঠনলৈ ৰূপান্তৰিত হৈছে। মানে মই অলপমান চিনাৰিঅ'টো দিছোঁ, এইটো কিয় ইম্পৰ্টেণ্ট হয়, বিকজ আপোনালোকে জানে মণিপুৰত বহুত সংঘৰ্ষ চলি আছে মেইটি আৰু কুকি ট্ৰাইবৰ মাজত। যেতিয়া এই সংঘৰ্ষ হৈ আছিল তেতিয়া বহুখিনি নিউজত আহিছিল যে এই যিটো অৰ্গেনাইজেশ্যন আছে আৰামবাই টেনগল, তেওঁলোকৰ বহুখিনি জড়িত হৈ আছে এই সংঘৰ্ষটো মানে বঢ়াই মানে ইনক্ৰিজ কৰাত, ঠিক আছে। তেওঁলোকে মানে তাত গৈ কিছুমান এনেকুৱা কাৰ্যত লিপ্ত হৈছিল যাৰ কাৰণে এই সংঘৰ্ষটো আৰু বাঢ়ি গৈছিল। গতিকে এই অৰ্গেনাইজেশ্যনটো যিহেতু অৰিজিনেলি আপোনাৰ এটা কালচাৰেল আউটফিট হিচাপে ষ্টাৰ্ট হৈছিল, মানে নিজৰ সংস্কৃতি বচাবৰ কাৰণে ষ্টাৰ্ট হৈছিল, কিন্তু পিছলৈ গৈ এইটো একেবাৰে ৰেডিকেল অৰ্গেনাইজেশ্যন এটা হৈ গৈছে, ঠিক আছে। চ' মই ইয়াত নেক্সট লাইনটো দিয়ে দিছোঁ যে মেইটি আৰু কুকি ক্লেছৰ টাইমত এই অৰ্গেনাইজেশ্যনটো বহুখিনি নিউজত আহিছিল। গতিকে আমি এটা ৰাফ আইডিয়া থকাটো দৰকাৰ যে আৰামবাই টেনগল একচুৱেলি কি। আৰামবাই টেনগলটো আপোনাৰ মেইনলি মেইটি কমিউনিটিৰ এটা অৰ্গেনাইজেশ্যন হয়, আৰু যিটো আপোনাৰ মণিপুৰ বেছ হয়, ঠিক আছে। এই বস্তুখিনি জাষ্ট আপোনালোকে মনত ৰাখিলে হ'ল। এতিয়া মণিপুৰৰ কথা কওঁতে এটা ফৰ্ট আপোনালোকে সদায় মনত ৰখাটো দৰকাৰ, সেইটো হৈছে কাংলা ফৰ্ট, ঠিক আছে, যিটো আপোনাৰ ইম্ফল মণিপুৰত আছে। এই কাংলা ফৰ্টটো আপোনাৰ ADRE আগৰবাৰ কোনোবা এখন পেপাৰত আহিছে, আপোনালোকে যদি পেপাৰখন চেক কৰি চাই হয়তো HS লেভেল নহ'লে ডিগ্ৰী লেভেল, মোৰ যিমান দূৰ মনত আছে এবাৰ চেক কৰি চাব পাৰে, এই কুৱেশ্যনটো পাব কাংলা ফৰ্ট, ঠিক আছে। গতিকে মনত ৰাখিব লাগিব কাংলা ফৰ্ট ক'ত আছে, ইম্ফল মণিপুৰ, ঠিক আছে। গতিকে এই যিটো ওপৰৰ পিকচাৰটোত এটা অৰ্গেনাইজেশ্যন দেখিছে সেইটো হৈছে আৰামবাই টেনগল, আৰু তলৰ যিটো ফৰ্টৰ পিকচাৰ দেখিছে সেইটো হৈছে কাংলা ফৰ্ট, ঠিক আছে। মনত ৰাখি থৈ দিব, দুটা কথা ইম্পৰ্টেণ্ট হয়। নেক্সট নৰ্থ ইষ্ট ফাৰ্ষ্ট নেচাৰ'পেথি ইনষ্টিটিউট, ঠিক আছে। নৰ্থ ইষ্টৰ প্ৰথমখন নেচাৰ'পেথি ইনষ্টিটিউট। নেচাৰ'পেথি ইনষ্টিটিউট মানে কি, যিয়ে ধৰি লওক য়োগা বা নেচাৰেলি আমি যেনেকৈ নিজৰ হেল্থটো ভালে ৰাখিব পাৰোঁ তেনেকুৱা যিবিলাক প্ৰচেছ আছে সেইবিলাকৰ কথা যিখন ইনষ্টিটিউটে শিকায় সেইটোক কওঁ আমি নেচাৰ'পেথি, ঠিক আছে, নেচাৰ'পেথি। অ'কে, চ' নৰ্থ ইষ্টত প্ৰথমখন নেচাৰ'পেথি ইনষ্টিটিউট ক'ত বনোৱা হৈছিল, দিহিং খামতিঘাট গাঁও এট ডিব্ৰুগড়, ঠিক আছে। দিহিং খামতিঘাট গাঁও ডিব্ৰুগড়ৰ অন্তৰ্গত, তাত প্ৰথম নৰ্থ ইষ্টৰ নেচাৰ'পেথি ইনষ্টিটিউটখন বনোৱা হৈছিল। অতিকৈ ইম্পৰ্টেণ্ট, মই ইয়াক ট্ৰিপুল ষ্টাৰ দিব বিচাৰিম, এইটো কুৱেশ্যন সোধা চান্স আছে, ঠিক আছে। গতিকে এই বস্তুটো আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব। দ্য ইনষ্টিটিউট ইজ এইম টু ব্ৰিংগিং এ চাইণ্টিফিকেলি ভেলিড এণ্ড ইউজফুল synergy between traditional knowledge of yoga and naturopathy and modern tools of technology। আমি বৰ্তমান টাইমত যিমান টেকনলজিকেলি টুলছ ইউজ কৰোঁ, ঠিক আছে, আমাৰ বৰ্তমান চিকিৎসা বিজ্ঞানত, ঠিক আছে, সেই টেকনলজিকেল টুলছবিলাকৰ লগত আমাৰ যিবিলাক ট্ৰেডিশ্যনেল আমাৰ আগৰে পৰা চলি অহা যিবিলাক আমাৰ য়োগা আছে, ইউনানী আছে, তেনেকুৱা যিবিলাক আমাৰ চিকিৎসা পদ্ধতি আছে, সেই পদ্ধতি আৰু বৰ্তমানৰ চাইণ্টিফিক পদ্ধতি, এই দুয়োটাৰ মাজত যাতে আমি এটা সুসম্পৰ্ক ক্ৰিয়েট কৰিব পাৰোঁ, দুয়োটাৰ মাজতে যাতে আমি এটা কোঅৰ্ডিনেশ্যন ক্ৰিয়েট কৰিব পাৰোঁ, তাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে, ঠিক আছে। চ' চিম্পলি ইয়াত মনত ৰাখি থৈ দিলে ক'ত অনুষ্ঠিত, ক'ত এইখন বনোৱা হ'ব, এইটো ডিব্ৰুগড়ৰ খামতিঘাট গাঁৱত, ঠিক আছে। নেক্সট টপিকটো হৈছে আপোনাৰ গ্ৰীণ কভাৰ ইণ্ডেক্স। এতিয়া গ্ৰীণ কভাৰ ইণ্ডেক্সটো একচুৱেলি কি হয় আমি অকণমান পঢ়ি লওঁ। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া হেজ চাইন্ড এ 3-year MOU উইথ নেশ্যনেল ৰিম'ট সেন্সিং চেণ্টাৰ টু ডেভেলপ
and report a green cover index for India's national highway. Simply বুজি লওক green cover index মানে কি আমাৰ এইটো এটা আপোনালোকে হাইৱে দেখিছে এই হাইৱেটোৰ চাৰিওপিনে আপোনালোকে কি দেখিছে এইবিলাক গছ ঠিক আছে ইয়াত কি ট্ৰাই কৰা গৈছে যে আমাৰ ডেভেলপমেন্টৰ কাৰণে ইকোনমিক ডেভেলপমেন্টৰ কাৰণে তো হাইৱে লাগিবই ৰাস্তা ঘাট ভাল হ'ব লাগিব কিন্তু সেই বুলি আমি গোটেই গছ গছনি কাটি তাক ধ্বংস কৰিব নোৱাৰো গতিকে আমি কি ট্ৰাই কৰিম যে ৰাস্তা ঘাটো ভাল কৰিম আৰু কাষে কাষে গছ ৰুম ঠিক আছে আৰু এই ইনিচিয়েটিভটো কোনে লৈছিল নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ইয়াত সুধিব পাৰে জাষ্ট এইটো যে এইটো কাৰ ইনিচিয়েটিভ হয় নহয় নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ ইনিচিয়েটিভ হয় আৰু ইয়াৰ জৰিয়তে কি কৰিব ট্ৰাই কৰিছো আমি ওভাৰঅল যাতে পৰিৱেশটো আমি ঠিককে ৰাখিব পাৰো ইকোনমিক ডেভেলপমেন্টৰ লগতে গতিকে সেইটো আমি জাষ্ট ট্ৰাই কৰিছো ঠিক আছে সো মনত ৰাখি থৈ দিব গ্ৰীণ কভাৰ ইনডেক্স নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ওকে নেক্সট এটি ইম্পৰ্টেণ্ট টপিক হৈছে আপোনাৰ এক্সপ'ছেট এইটো চাগে আপোনালোকক প্ৰীতম ছাৰেও কভাৰ কৰিছে অলৰেডি বাট মই অকমান জাষ্ট এটা আইডিয়া দিব ট্ৰাই কৰিছো এক্সপ'ছেট ষ্টেণ্ডছ ফৰ এক্স-ৰে পলাৰিমিটাৰ স্যাটেলাইট এটা ইয়াৰটো মই আহিলে এইটো বস্তু আহিব বুলি ভাবিছো যে এক্সপ'ছেটৰ ফুল মিনিংটো কি এক্স-ৰে পলাৰিমিটাৰ স্যাটেলাইট এক্সপ'ছেট উড serve as an space-based observation platform to study X-ray polarization from bright cosmic sources, enhancing our ability to understand the intricate emission processes. ঠিক আছে এটা চাওক স্পেসৰ পৰা বহুখিনি ৰে আহি থাকে ঠিক আছে কিন্তু এই ৰে বিলাকক আমি ক্যাপচাৰ কৰি তাহাতক এনালাইজ ভালকে কৰিব নোৱাৰো কিন্তু এই যেটো বস্তু আছে এক্সপ'ছেট তাৰ থ্ৰুৰে কি হ'ব এই যিবিলাক পোলাৰাইজ ৰে আহিব পোলাৰাইজ ৰে কি ইয়াৰ ৰিলেটেড মই একচুয়ালি আপোনালোক 1 ঘন্টাৰ ক্লাস ল'ব পাৰিম বাট এই এডিআৰি পাৰ্সপেক্টিভত একো ইম্পৰ্টেন্ট নহয় সো জাস্ট মনত ৰাখিব যে পোলাৰাইজ ৰে আহে যিবিলাকে একচুয়ালি কি হয় যিকোনো এটা সাইডে রোটেট কৰে পোলাৰাইজ মিন্স রোটেট কৰে গতিকে আমি এই ইনস্ট্ৰুমেন্টটো থ্ৰুৰে আমি এইটো রোটেশনটো ট্র্যাক কৰিব পাৰিম ঠিক আছে ট্র্যাক কৰিব পাৰিম আৰু তাৰ ফলত আমি ইয়াক ভালকে এনালাইজ কৰিব পাৰিম এই কসমিক ৰে বিলাকত ঠিক আছে সো সিম্পলি মনত ৰাখিব এক্সপ'ছেটটো আপোনাৰ ফুল ফৰ্মটো মনত ৰাখিব আৰু অলপমান জাস্ট মনত ৰাখিব যে ইয়াত কি কৰো আমি যিবিলাক কসমিক ৰে আহে সেইবিলাকক কি কৰো সেইবিলাক একচুয়ালি পোলাৰাইজড লাইট হয় আৰু সেইবিলাকক আমি কি কৰিব ট্ৰাই কৰিম এনালাইজ কৰিব ট্ৰাই কৰিম ইয়াক লঞ্চ কৰিছিল PSLV C58 এইটো মনত ৰাখি থৈ দিব ঠিক আছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল PSLV ৰ ফুল মিনিংটো হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল আৰু এইটো নাম্বাৰ হয় C58 ঠিক আছে এইটোৰ থ্ৰুৰে ইয়াক লঞ্চ কৰা হৈছিল ওকে জাস্ট এই তিনিটা ইনফৰমেশন মনত ৰাখিলে এনাফ ওকে নেক্সট আকৌ আমি সায়েন্স টেক ৰিলেটেড এটা ইম্পৰ্টেন্ট টপিক লৈ আইছো হেতু হৈছে স্কয়াৰ কিলোমিটাৰ এৰে অবজাৰভেটৰি ঠিক আছে সো স্কয়াৰ কিলোমিটাৰ এৰে অবজাৰভেটৰি ইজ এ নিউ অর ইন্টাৰ গভৰ্নমেন্টাল অৰ্গানাইজেশন এটা ইন্টাৰ গভৰ্নমেন্টাল অৰ্গানাইজেশন মানে ইয়াত অনলি ইন্ডিয়া ৰিলেটেড হৈ থকা নাই ইয়াত ইন্ডিয়াৰ একচুয়ালি ৰিলেটেড হৈয়ে থকা নাই বাকি বহুকেইখন দেশ আছে 10খন মান ঠিক আছে গতিকে তেওঁলোকে লগ হৈ এটা অবজাৰভেটৰি ফৰ্ম কৰিছে যাক কয় স্কাউট স্কয়াৰ কিলোমিটাৰ এৰে অবজাৰভেটৰি ইট ইজ ইউজড ফৰ ৰেডিও এষ্ট্ৰোনমি ঠিক আছে ইয়াক আমি ৰেডিও জ্যোতিৰ্বিজ্ঞানৰ কাৰণে ব্যৱহাৰ কৰোঁ মানে আমাৰ যিবিলাক কিছুমান ৰেডিও ফ্ৰিকুৱেন্সি থাকে ঠিক আছে আৰু সেই ফ্ৰিকুৱেন্সিৰ থ্ৰুৰে আমি আমাৰ যিবিলাক এষ্ট্ৰোনমিক্যাল ইভেন্টস আছে সেইবিলাক আমি এনালাইজ কৰিব পাৰো ঠিক আছে গতিকে তাৰ কাৰণে আমি স্কয়াৰ কিলোমিটাৰ এৰে অবজাৰভেটৰি ইউজ কৰো ইয়াৰ হেডকোৱাৰ্টাৰটো এইটো আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু সেইটো হৈছে আপোনাৰ ইউকেত আছে ঠিক আছে এইটো জাস্ট মনত ৰাখি থৈ দিব ইউকেত হেডকোৱাৰ্টাৰ আছে স্কয়াৰ কিলোমিটাৰ এৰে অবজাৰভেটৰি ঠিক আছে গতিকে ইয়াত দেখিছে আপোনালোকে এনেকুৱা কিছুমান প্লেট ৰাখিছে আৰু সেই প্লেট বিলাকে কি কৰিব পাৰে আপোনাৰ ৰেডিও ফ্ৰিকুৱেন্সি বিলাক ট্র্যাক কৰিব পাৰে আৰু তাৰ পিছত এইবিলাক প্ৰপাৰলি এনালাইজ কৰিব পাৰে ওকে নেক্সট এইটো আটাইতকৈ ইম্পৰ্টেন্ট আপোনাৰ নিউজ হ'ব সায়েন্স এণ্ড টেক ৰিলেটেড হেতু হৈছে আদিত্য L1 ঠিক আছে আদিত্য L1 মিশনটো আমাৰ ইসৰো অলৰেডি লঞ্চ কৰিছে আৰু এটো সাকসেসফুল হৈছে সো এইটো একচুয়ালি লঞ্চ কৰা হৈছিল 2 সেপ্টেম্বৰ 2023 তে সো এইটো প্ৰীতম ছাৰৰ কাৰেন্ট এফেয়াৰ্সতো আপোনালোকে শুনিব সো এইটো আচৰিত হ'ব লগা নাই বাট ময়ো এইটো টপিক লৈ আহিব লগা কিয় হ'ল এই 2 সেপ্টেম্বৰত যে এইটো লঞ্চ কৰিছিল তাৰ 127 দিন পিছত একচুয়ালি ই কি হৈছিল আদিত্য L1 এ তাৰ ফাইনেল অৰবিটত তাৰ শেষ অৰবিটত এন্টাৰ কৰিছিল এনেকৈ যেতিয়া আমি লঞ্চ কৰো এনেকৈ অৰবিট বিলাকত ই ঘূৰি থাকে ঘূৰি শেষত যেটো ডেস্টিনেশনলৈকে যাব লাগে সেই ডেস্টিনেশনলৈকে গৈ পায় গতিকে এই ফাইনেল অৰবিটত
জানুৱাৰী মাহত সোমাইছিল ঠিক আছে গতিকে এই জানুৱাৰীত এইটো কাৰেণ্ট এফেয়াৰ্ছত আহি গ'ল চ' সকলো নিউজ পেপাৰত পালোঁ গতিকে মই টপিকটো একেলগে আপোনালোকক কভাৰ কৰিব ট্ৰাই কৰিলোঁ ঠিক আছে গতিকে ইয়াত মনত ৰাখিব যে কোনদিনা এইটো লঞ্চ কৰা হৈছিল 2 ছেপ্টেম্বৰ 2023 চনত ঠিক আছে আৰু এইটো ইছৰোৰ প্ৰথম মিছন হয় সূৰ্যলৈ ঠিক আছে আদিত্য মানে কি আপোনালোকে যদি জানে আপোনালোকে অলপ গুৰুত্ব দিয়ে গম পাব যে আদিত্যৰ মিনিংটোৱে হৈছে কি সূৰ্য সান ঠিক আছে গতিকে আদিত্য L1 একচুৱেলি ৰিলেটেড টু কি সান সূৰ্যৰ লগত ৰিলেটেড হয় আৰু আমাৰ ইছৰোই প্ৰথম এনেকুৱা এটা মিছন ওলাইছে যিয়ে কি কৰিব সূৰ্যৰ ওচৰত গৈ সূৰ্যক ষ্টাডি কৰিব আৰু যিটো ইয়াত L ৱৰ্ড ইউজ কৰা হৈছে ইয়াৰ মিনিংটো হৈছে লেগ্ৰাংগি ঠিক আছে লেগ্ৰাংগি আৰু সূৰ্যৰ একচুৱেলি সাইডত পাঁচটা লেগ্ৰাংগি পইণ্ট থাকে এইটো L3 L4 L1 L5 L2 আৰু আমাৰ এইবাৰ যিটো আমাৰ মিছনটো পঠোৱা হৈছে এইটো এই L1 পইণ্টলৈকে পঠোৱা হৈছে জাষ্ট এইখিনি কথা আপোনালোকে জানিলে যথেষ্ট ওকে নেক্সট যেটো ইম্পৰ্টেন্ট পইণ্ট আছে ইম্পৰ্টেন্ট টপিক আছে এইটো হৈছে আমাৰ EVM আৰু VVPAT এটা চাও জাষ্ট ইলেকশন গল সো ইলেকশনত আপোনালোকৰ এই দুটা বস্তু সদায় নিউজত আহি থাকে এটা হৈছে EVM এটা হৈছে VVPAT সো এই দুটা ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট ইনফৰমেশন আমি জানি থৈ দিয়াটো দৰকাৰ ফাৰ্স্ট আমি জানিব লাগে যে EVM ৰ ফুল মিনিং কি এডিআৰিত তো অহা চান্স আটাইতকৈ বেছি এইবিলাক কৰে থাকে ঠিক আছে সো EVM ৰ ফুল মিনিং হল ইলেক্ট্ৰনিক ভোটিং মেচিন ঠিক আছে The Election Commission in December 1977 mooted the idea of EVM ঠিক আছে কোন প্ৰথমবাৰৰ বাবে ইলেকশন কমিশনে 1977 ত 1977 চনত EVM ৰ আইডিয়া দিছিল ঠিক আছে MB Hanifa invented the first Indian voting machine in 1980 ঠিক আছে সো EVM প্ৰথম কোনে বনাইছিল এটো সুধি দিব পাৰে দিও মত ৰাখি থৈব MB Hanifa ঠিক আছে তেখেতে প্ৰথম EVM মেচিন বনাইছিল It was first used in 1981 কিন্তু এটো প্ৰথম ইলেকশনত কেতিয়া ইউজ কৰা হৈছিল 1981 চনত ঠিক আছে আৰু কোনখন কনস্টিটুয়েন্সি এটো ইউজ কৰা হৈছিল হেটো সুধি দে হেটো হৈছে নৰ্থ পাৰাবুৰ এসেম্বলি কনস্টিটুয়েন্সি ঠিক আছে নৰ্থ পাৰাবুৰ মনত ৰাখি থৈ আৰু হেটো আছে কত কেৰেলা ওকে জাস্ট এইখিনি ইনফৰমেশন EVM ৰিলেটেড আপোনালোকে জানিলে হ'ল ওকে EVM প্ৰথম ইলেকশন কমিশনৰ কেতিয়া এইটোৰ কথা আইডিয়াটো দিছিল এটো 77 ত 1980 চনত MB হানিফাই এটো প্ৰথমবাৰৰ কাৰণে বনাইছিল 1981 চনত নৰ্থ পাৰাবুৰত প্ৰথমবাৰৰ কাৰণে EVM ইউজ কৰা হৈছিল আৰু EVM ৰ ফুল মিনিং এইখিনি জানিলে যথেষ্ট নেক্সট VVPAT তো আমি VVPAT ৰ মেইনলি ফুল মিনিংটো জানিব লাগিব হেটো হৈছে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল ঠিক আছে অতিকৈ ইম্পৰ্টেন্ট এটো আহিব পাৰে ফুল মিনিং আহিব পাৰে মনত ৰাখি থৈব ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল ইয়াত কিন্তু আপোনালোকক ম্যাক্সিমাম মিলাইয়ে দিব কৰবাত এটাত নামান ট্ৰেইলটো ধৰক ট্ৰেইন কৰি দিলে ঠিক আছে সো অকমান ইফাল কৰি দিব সো ভালকৈ চাই যাব লাগিব তেতিয়াহে সম্পূৰ্ণ শুদ্ধ আনসাৰটো আমি সিলেক্ট কৰিব পাৰিম ঠিক আছে The VVPAT was used for the first time in all 21 polling stations of the Noksen Assembly constituency of Nagaland in 2023 ঠিক আছে VVPAT প্ৰথমবাৰৰ কাৰণে কোড ইউজ কৰিছিল নক্সেন এসেম্বলি অফ নাগাল্যান্ডত ঠিক আছে 2023 চনত প্ৰথমবাৰৰ কাৰণে ইয়াক ইউজ কৰিছিল আৰু 2017 চনৰ পৰা 100% VVPAT ইউজ কৰা হৈছে ইউজিং পোলস বিলাকত ঠিক আছে মানে 13ত প্ৰথমবাৰৰ কাৰণে এখন কনস্টিটুয়েন্সিত ইউজ কৰা হৈছিল নাগাল্যান্ডত তাৰ পিছত 2017 চনত অল ওভাৰ ইন্ডিয়াত স্টার্ট হৈছে এটো ঠিক আছে সো এইটো যেটো দেখিছে এইটো হৈছে EVM মেচিন আৰু এই যেটো স্পেসিফিক মেচিন আছে এইটো হৈছে VVPAT আপোনালোকে যদি ভোট দিব গৈছে গম পাব যে VVPAT কি কৰে আপোনালোকে এটা যিকোনো পাৰ্টিক ভোট দিছে তেতিয়া আপোনালোকৰ ভোটটো সেই পাৰ্টিটোকে গৈছে নে নাই তেতিয়া কি কৰে VVPAT ৰ পৰা এনেকে এখন ডিজিটেল স্লিপ এখন ওলাই এনেকে স্লিপখন ঘূৰি যায় আৰু তাত আপোনালোকে কাক ভোট দিছে কি দিছে এই ডিটেইলছটো আপোনালোকে পাব পাৰে ঠিক আছে আৰু তাৰ কাৰণে আমাৰ VVPAT ৰখা হয় ওকে সো মনত ৰাখি থৈ দিব গোটেই ডাটাখিনি সো এই গোটেইখিনি অসমীয়াত দিয়া আছে আপোনালোকে ইয়াৰ পৰা পঢ়ি ল'ব পাৰিব নেক্সট আমি টপিকটো পঢ়িবলৈ লৈছো স্বচ্ছ সাৰ্বেক্ষণ 2023 ঠিক আছে স্বচ্ছ সাৰ্বেক্ষণ ইজ এন এনুৱেল সাৰ্ভে অফ ক্লিনলিনেছ হাইজিন এণ্ড স্যানিটেশন ইন সিটিজ এণ্ড টাউনছ এক্ৰছ ইণ্ডিয়া ঠিক আছে আমাৰ সমগ্ৰ ভাৰততে যিবিলাক নগৰ আৰু চহৰ আছে সেইবিলাক যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু তাৰ স্যানিটেশনটো প্ৰপাৰলি ৰাখিব পাৰো তাৰ কাৰণে এই স্বচ্ছ সাৰ্বেক্ষণ 2023 টো লঞ্চ কৰা হৈছিল
ইট ৱাজ লঞ্চ এজ এ পাৰ্ট অফ স্বচ্ছ ভাৰত মিছন। জানে আপোনালোকে আমাৰ এটা অতি ইনোভেটিভ ইনিচিয়েটিভ আছে, সেইটো হৈছে স্বচ্ছ ভাৰত মিছন। ঠিক আছে, স্বচ্ছ ভাৰত অভিযান। ইয়াৰ আণ্ডাৰত বিভিন্ন কাম কৰি থকা হয় আৰু এই স্বচ্ছ সাৰ্ভেক্ষণটো ইয়াৰ আণ্ডাৰতে আছে। ঠিক আছে, নেক্সট দ্য ফাৰ্ষ্ট ছাৰ্ভে ৱাজ আণ্ডাৰটেকেন ইন 2016। 2016 চনত প্ৰথম ছাৰ্ভেটো লোৱা হৈছিল ইয়াত। দ্য ছাৰ্ভে কণ্ডাক্টেড বাই মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। ঠিক আছে, স্বচ্ছ সাৰ্ভেক্ষণ 2023 ইজ ইমপ্লিমেণ্টেড বাই এনেকৈ দি 4টা বেলেগ বেলেগ মিনিষ্ট্ৰী দিব। ঠিক আছে, তাৰে ভিতৰত শুদ্ধ মিনিষ্ট্ৰীটো হ'ব মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। ইয়াত আপোনালোকক মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট তেনেকৈ দিব পাৰে, কাৰণ আমি যেতিয়া এনভাইৰনমেণ্টটো চাফা কৰি ৰাখিম, যেতিয়া আমাৰ পৰিৱেশটো চাফা কৰি ৰাখিম, তেতিয়া কি হ'ব, আমাৰ সকলোৰে কাৰণে ভাল হ'ব। চ' এনভাইৰনমেণ্ট মিনিষ্ট্ৰী আহিব যেন লাগিব। ঠিক আছে, এবাৰ আপোনালোকে মনত ৰাখিব লাগিব, ইয়াত এনভাইৰনমেণ্ট মিনিষ্ট্ৰী নাহে, কি আহে, হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্ট্ৰী। ঠিক আছে, গতিকে মনত ৰাখি থৈ দিব। আৰু এই যিখন পিকচাৰ দিছোঁ, ইয়াতো আপোনালোকে 2-4টা কথা মনত ৰাখিব লাগিব। চাওক, প্ৰথম কথা হৈছে ক্লিনলিনেছ চিটিৰ এৱাৰ্ড কোনে পাইছে, ইন্দোৰ আৰু চুৰট। আগে পিছে ইন্দোৰে প্ৰত্যেক বছৰে পাই আহিছে, কিন্তু এইবাৰ যুটীয়াভাৱে ইন্দোৰ আৰু চুৰটে পাইছে, গতিকে মনত ৰাখি থৈ দিব। ঠিক আছে, আৰু ক্লিনলিনেছ চিটিটো একচুৱেলি 10 লাখ পপুলেশ্যনৰ ওপৰৰ যদি শাখাত ৰাখোঁ, তেতিয়াহ'লে ইন্দোৰ আৰু চুৰটে পাইছে। আৰু তাৰ যদি তলৰ শাখাত ৰাখোঁ, ঠিক আছে, তেতিয়াহ'লে সাসবাত মহাৰাষ্ট্ৰই পাইছে। ঠিক আছে, সাসবাত মহাৰাষ্ট্ৰ। মেইনলি সুধিব ইন্দোৰ আৰু চুৰট, এই দুটা জাষ্ট মনত ৰাখিলে হ'ল আপোনালোকে। ঠিক আছে, আৰু ষ্টেট ৰেংকিংটো সুধিব পাৰে যে স্বচ্ছ সাৰ্ভেক্ষণ এৱাৰ্ড ষ্টেট ৰেংকিঙত আটাইতকৈ টপত থকা ষ্টেটখন কি, সেইখন হৈছে মহাৰাষ্ট্ৰ। গতিকে মনত ৰাখিব, স্বচ্ছ সাৰ্ভেক্ষণ 2023 স্বচ্ছ সাৰ্ভেক্ষণ এৱাৰ্ড দিয়ে, আৰু সেই এৱাৰ্ড চিটি হিচাপে পাইছে ইন্দোৰ আৰু চুৰটে যুটীয়াভাৱে, আৰু যিখন ৰাজ্য হিচাপে পাইছে মহাৰাষ্ট্ৰই। ঠিক আছে, গতিকে এই বস্তুখিনি চাই থৈ দিব। অ'কে, নেক্সট, এছাম টু ইন্ট্ৰডিউচ UCC। ইয়াত আপোনালোকে নিউজ আৰ্টিকেলটো দেখিব যে অসমে কি কৰিছে, UCC লঞ্চ কৰাৰ কথা কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। ঠিক আছে, চ' মই যেতিয়া পলিটি ক্লাছ কৰিছিলোঁ, আপোনাৰ DPSPত কৈছিলোঁ যে UCC ইউনিফৰ্ম চিভিল কোডটো এইবাৰ পৰীক্ষাত হোৱা চান্স বহুত আছে, আৰু ইয়াত আপোনালোকে নিজেই প্ৰুফ পালে যে UCCটো কিমান কাৰেণ্ট এফেয়াৰ্ছত আহি থাকে। ঠিক আছে, গতিকে UCCটো ইনক্লুড কৰা হয় আৰ্টিকল 44ৰ আণ্ডাৰত DPSPৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ। UCC ৰিলেটেড আন কিছুমান ইনফৰমেশ্যন আমি চাইলোঁ যে UCC ইন গোৱা অনলি ষ্টেট টু হেভ এ ইউনিফৰ্ম চিভিল কোড ফৰ অল ৰিলিজন। ঠিক আছে, আমাৰ ভাৰতত বৰ্তমানলৈকে এনেকুৱা অনলি এখনে দেশ আছে, এখনে ৰাজ্য আছে যিয়ে UCC মানি চলে। ঠিক আছে, আৰু সেইখন হৈছে গোৱা। আৰু সেইটো কিয় হৈছিল, কাৰণ আপোনালোকে জানে 1961 চনৰ আগত গোৱাখন একচুৱেলি পৰ্তুগীজৰ আণ্ডাৰত আছিল। 1961ৰ আগলৈকে গোৱাখন পৰ্তুগীজৰ আণ্ডাৰত আছিল, আৰু সেই পৰ্তুগীজসকলে একচুৱেলি UCC মানি চলিছিল। আৰু যেতিয়া গোৱাখন পৰ্তুগীজৰ হাতৰ পৰা আমাৰ ভাৰতৰ হাতলৈ আহিল, তাৰ পিছতো এই UCCখন চেইম ধৰণে লাগু হৈ থাকিল। গতিকে গোৱাখন এনেকুৱা এখন ৰাজ্য হয়, অনলি ৰাজ্য হয়, একমাত্ৰ ৰাজ্য হয় যিখনে UCC মানি চলে ভাৰতত। ঠিক আছে, এতিয়া বৰ্তমানৰ কাৰেণ্ট নিউজটো কি আছিল, এজ পাৰ CM হিমন্ত বিশ্ব শৰ্মা, এছাম উইল বি দ্য থাৰ্ড ষ্টেট আফটাৰ উত্তৰাখণ্ড এণ্ড গুজৰাট টু ইন্ট্ৰডিউচ এ বিল চিকিং এ ইউনিফৰ্ম চিভিল কোড and it will exempt the tribal communities from the ambit of the law. ঠিক আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছে যে উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসমখন তৃতীয় ৰাজ্য হ'ব যিয়ে UCC ৰিলেটেড বিল লঞ্চ কৰিছে। ঠিক আছে, আৰু এই বিলখনত তেওঁলোকে কি কৈছে, তেওঁ কি কৈছে যে ট্ৰাইবেল কমিউনিটিজবিলাকক বাহিৰত ৰখা হ'ব, মানে তেওঁলোকক ৰেহাই দিয়া হ'ব, যাতে তেওঁলোকে UCC কেইদিনমানৰ কাৰণে মানি নচলিলেও কথা নাই। ঠিক আছে, মিনিংটো এনেকুৱা। ঠিক আছে, গতিকে এই নিউজটোতকৈও ওপৰৰ দুটা পইণ্ট বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, গতিকে আপোনালোকে এইখিনি চাই ল'ব। মোৰ এই গোটেই বস্তুখিনি আপোনালোকে যদি নোটছ কৰি গৈছে, আপোনালোকে এক্সামৰ আগৰ টাইমত বুজি পাব যে আপোনালোকৰ কিমান বেটাৰ হ'ব। ঠিক আছে, কাৰণ আপোনালোকে সেই নোটছবিলাক অতি কম টাইমৰ ভিতৰত ৰিভাইজ কৰি নিজে পাৰফৰ্মেঞ্চ কৰিব পাৰিব এক্সামৰ টাইমত। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে আপোনাৰ নেশ্যনেল ভোটাৰ্ছ ডে। ঠিক আছে, নেশ্যনেল ভোটাৰ্ছ ডে আমাৰ জানুৱাৰী মাহত পালন কৰোঁ, গতিকে এইটো এটা ইম্পৰ্টেণ্ট নিউজ হৈ যায় জানুৱাৰী মাহৰ। চ' নেশ্যনেল ভোটাৰ্ছ ডে আমি কেতিয়া পালন কৰোঁ, জানুৱাৰী 25ত পালন কৰোঁ প্ৰত্যেক বছৰত।
আৰু এটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছিল এটো স্বাধীনতাৰ পিছৰ পৰা ষ্টাৰ্ট কৰা হোৱা নাছিল ঠিক আছে এটো 2011 চনৰ পৰা ষ্টাৰ্ট কৰা হৈছিল যে 25 জানুৱাৰীটো আমি কি হিচাপে পালন কৰিম নেশ্যনেল ভোটাৰ্স ডে গতিকে এইটোৰ ইয়াৰো মনত ৰাখি থৈ দিব ওকে অবজেক্টিভ টু মাৰ্ক দা ফাউন্ডেশন ডেট অফ দা ইলেকশন কমিশন অফ ইন্ডিয়া 25 জানুৱাৰী 1950 ঠিক আছে 25 জানুৱাৰী 1950 চনত ইলেকশন কমিশন অফ ইন্ডিয়া বনোৱা হৈছিল ঠিক আছে গতিকে এই যি দিনটোৰ ইলেকশন কমিশন অফ ইন্ডিয়া বনোৱা হৈছে সেই দিনটোকে আমি কি বুলি কওঁ নেশ্যনেল ভোটাৰ্স ডে চাওক এতিয়ালৈকেতো দিন হুদে কিন্তু হয়তো প্ৰশ্ন টান কৰিব বিচাৰিলে তেওঁলোকে ক'ব পাৰে এনেকৈ সুধিব পাৰে যে 25 জানুৱাৰী ইজ সেলিব্ৰেটেড এজ নেশ্যনেল ভোটাৰ্স ডে বিকজ চাৰিটা অপচন দি দিব বিকজ এইটোৱে কি কৰিব ভোটাৰ্স বিলাকক এম্পাৱাৰ কৰিছিল ঠিক আছে তেনেকৈ চাৰিটা কিবা কিবি পইণ্ট দি দিব গতে শুদ্ধ পইণ্টটো কি হ'ব এই দিনটোতে আমাৰ ইলেকশন কমিশন অফ ইণ্ডিয়া ফৰ্ম কৰা হৈছে ঠিক আছে গতিকে আহক এতিয়া আমি নেক্সট স্লাইডখনলৈকে যাওঁ সো এখন এটা নতুন আইন আহিছে নিউ হিট এণ্ড ৰান ল ঠিক আছে গতিকে ইয়াৰ ৰিলেটেড আমি অকমান কণ্ডিশ্যনখিনি চাই লওঁ এজ পাৰ দ্য ভাৰতীয় ন্যায় সংহিতা ইফ এ ড্ৰাইভাৰ causes a serious road accident due to careless driving and then leaves without informing the police or any official, they could be punished with up to 10 years in jail and a fine of 7 lakhs. ঠিক আছে আপুনি গাড়ী এখন চলাই আছে কোনোবা এজনক গাড়ীখন আপোনালোকে একেবাৰে কেয়াৰলেছলি চলাই আছে বেছি গুৰুত্ব দিয়া নাই ভালকে ৰোড ৰুল বিলাক মানি চলা নাই ফুটি কৰি মোবাইলত কথা পাতি তেনেকৈ গাড়ী চলাই আছে তাৰ পিছত মানুহ এজনক খুন্দাই যদি সেই মানুহজনক আপোনালোকে ভালকৈ তেওঁ খুন্দাৰ পিছত বচাব ট্ৰাই নকৰে বা পুলিচ বা আন কোনোবা অফিচিয়েলক খবৰ নিদিয়াকৈ তাৰ পৰা পলাই যায় আৰু তাৰ পিছত যদি আপুনি ধৰা পৰে তেতিয়াহ'লে আপোনালোকৰ 10 বছৰ জেল আৰু 7 লাখ টকা জৰিমনা হ'ব পাৰে ঠিক আছে এই বস্তুটো বহুখিনি নিউজত আছিল সো এই যিটো শাস্তি হ'ব এই শাস্তিটোৰ টাৰ্মটো ডাইৰেক্ট সুধি দিব পাৰে যে কিমান বছৰ শাস্তি দিয়া হ'ব 10 বছৰ শাস্তি দিয়া হ'ব গতিকে এইটো মনত ৰাখি থৈ দিব আৰু এই যিটো সেকেন্ড পইণ্ট আছে এই সেকেন্ড পইণ্টটো ইম্পৰ্টেন্ট যে ভাৰতীয় ন্যায় সংহিতা which is a replacement for British era Indian penal code ঠিক আছে গতে মনত ৰাখিব যে আমাৰ IPC খন ব্ৰিটিছৰ টাইমতে বনোৱা হৈছিল ঠিক আছে তাৰ পিছত এই IPC খনক ৰিপ্লেস কৰা হৈছে এবাৰ ভাৰতীয় ন্যায় সংহিতাৰে ঠিক আছে সো IPC is a actually replacement of ভাৰতীয় ন্যায় সংহিতা is a replacement of IPC গতে ইয়াৰ ৰিপ্লেসমেন্ট হয় সো এতিয়া আপোনালোকৰ আকৌ এটা কোৱেশ্চন মই যেতিয়াই হওক কোৱেশ্চন দি যাও বিকজ এনেকৈ যদি আপোনালোকে লিংক কৰি পঢ়ে তেতিয়াহ'লে টপিক বিলাকৰ এটা ধুনীয়াকৈ কোঅৰ্ডিনেশ্যন এটা ফৰ্ম কৰিব পাৰে আৰু তেতিয়া মনত ৰখাৰ সুবিধা হয় সো আপোনালোকে মোক জনাব যে IPC খন কিমান চনত বনোৱা হৈছিল ঠিক আছে ব্ৰিটিছৰ টাইমতটো বনোৱা হৈছিল মই অলৰেডি ক'লো যে সেই স্পেসিফিক চনটো কি আছিল আপোনালোকে মোক কমেন্ট সেকশনত জনাব মই আপোনালোকক নিশ্চয়কৈ ইয়াৰ ৰিপ্লাই দিম ঠিক আছে আপোনালোকে জাস্ট এনসাৰটো জনাব ওকে সো এইখিনিয়ে আছিল আজি আমাৰ কাৰেন্ট এফেয়াৰ্স সো ইয়াৰ পিছত আমাৰ জানুৱাৰী খতম হ'ল ঠিক আছে জানুৱাৰী 2024 আমাৰ ওভাৰঅল তিনিটা ভিডিওৰ ভিতৰত খতম হ'ল ঠিক আছে নেক্সট আমি ফেব্ৰুৱাৰী মাৰ্চ এনেকৈ প্ৰত্যেক মাহৰে ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স কভাৰ কৰিব ট্ৰাই কৰিম চাও আমাৰ কাৰেন্ট এফেয়াৰ্সত অকমান টাইম লাগিব পাৰে বাট মই এটা এছুৰেন্স দিছো যে আপোনালোকৰ এক্সামৰ আগলৈকে আমি গোটেই কাৰেন্ট এফেয়াৰ্সখিনি কভাৰ কৰি দিম আৰু ইয়াৰ এই গোটেইখিনি কভাৰ কৰাৰ পিছতো আমি কাৰেন্ট এফেয়াৰ্সৰ কিছুমান স্পেসিফিক ভিডিও লৈম যত আমি ওভাৰঅল মিসেলেনিয়াস টপিক বিলাক লৈ আহিম ঠিক আছে গতিকে কাৰেন্ট এফেয়াৰ্স ৰিলেটেড আপোনালোকে টেনচন ল'ব নালাগে অলপমান আপোনালোকৰ লাগিব পাৰে যে বহুত লেট হৈ গৈছে এতিয়া জানুৱাৰীয়ে কভাৰ হৈছে বাট নহয় আপোনালোকে যেহেতু এইখিনি আমাৰখিনি চালে হৈ যাব প্ৰায় গতিকে আপোনালোকে অলপমান বিশ্বাস ৰাখক এক্সামৰ আগত আমি গোটেইখিনি ধুনীয়াকৈ কভাৰ কৰি দিম এতিয়া জাস্ট যেনেকৈ শিকাই গৈছো নোটছ কৰি যাওক ফাইনালি আপোনালোকে ৰিজাল্টৰ টাইমত গম পাব ঠিক আছে গতিকে এইখিনি আছিল আজিৰ ভিডিওটিত সো নেক্সট ভিডিওটিত আমি আকৌ ফেব্ৰুৱাৰী মাহৰ কাৰেন্ট এফেয়াৰ্স বিলাক লৈ আহিম সো তেতিয়ালৈকে আপোনালোকে ভালকৈ পঢ়ক ভালকৈ ৰিভাইজ কৰক সো থ্যাংক ইউ গুড বাই